Hi friends, good morning. আমি এতিয়া ৰাতিপুৱা ওলাইছোঁ মন্দিৰ যাম বুলি। মই ভাবিছোঁ মোৰ লগতে আপোনালোকো দৰ্শন কৰক তেওঁৰ, আৰু জেগাবিলাক চাই যাওক কেনেকুৱা কি। আপোনালোকৰ মনবিলাক ভাল লাগিব। মোৰতো বিৰাটেই ভাল লাগিছে, এনেকুৱা ধুনীয়া জেগা, ইমান চাফ চিকুণ। বৰ্তমান আমি কৰ্ণাটকাত আছোঁ, বেংগলোৰ। ইয়াৰ পৰা আমি য'ত আছোঁ তাৰ পৰা 60 কিলোমিটাৰ হয়। আদিয়োগী বুলি কয় তেওঁৰ জেগাটো। আৰু মোৰ আশা আছিল বহুত দিনৰ পৰা, যাব পৰা নাছিলোঁ। আজি অলপ সময় উলিয়াই যাওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক। মই ভাবিছোঁ জেগাবিলাকো আপোনালোকক অলপ দেখুৱাই দিওঁ, গোটেইখিনি নোৱাৰিলেও বহুত মই শ্বৰ্ট কাটিঙতেই কৰি থৈছোঁ আৰু কৰিম বুলি ভাবিছোঁ। যিমান পাৰোঁ ছুটি কৰিয়ে বনাইছোঁ ভিডিঅ'টো, চাই থাকক ভিডিঅ'টো। ইমান ধুনীয়া জেগা চাওকচোন। আচলতে এইটো যিটো ৰাস্তাত আমি গৈ আছোঁ এইটো এয়াৰপৰ্টলৈ যায়, কেম্পেগৌড়া এয়াৰপৰ্ট বুলি কয়। এয়া চাওকচোন, ফ্লাইট দেখিলোঁ, যাত্ৰা হ'লেই। ইমান ধুনীয়া লোকেশ্যনবিলাক চাবলৈ। তাৰপিছত এতিয়া এয়া আহি আমি পাম আৰু তেওঁৰ ওচৰলৈ। এয়া পাহাৰ, আৰু বহুত জেগা আছিল পাহাৰৰ। মই ভিডিঅ' কৰা নহ'ল ইমান, কাৰণ কি মোৰ মোবাইলটো ইমান চাৰ্জ নাছিলে। যিখিনি পাৰোঁ সিমানখিনি কৰি থৈছোঁ ভিডিঅ', আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰি। ইয়াত তেওঁৰ দৰ্শন হ'লে চাওক, আপোনালোকো প্ৰণাম কৰক দূৰৰ পৰাই। সকলোৰে মংগল হওক তাকে কামনা কৰোঁ। তেওঁৰ দৰ্শনে সকলো ভাল হয়, আৰু বহুত দিনৰ এটা আশা পূৰণ হ'ল। মোৰতো বিৰাটেই ভাল লাগিছে জেগা চাই, আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা যদি ভিডিঅ' চাব বিচাৰে মই কমেণ্ট কৰিব। মই যদি যি জানে, আপোনালোকে বেংগলোৰতো বহুত, আমাৰ অসমৰ মানুহ বহুত আছে বেংগলোৰত। কোনোবাই যদি আৰু এনেকুৱা ভাল জেগাৰ নাম জানে মোক কমেণ্ট কৰিব, নিশ্চয় যাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমি এতিয়া গেট পাইছোঁ। তাৰপিছত এনেকৈ টিকেট লৈ এতিয়া আমি সোমাই আহিলোঁ। সোমাই গৈ এতিয়া পাৰ্কিং বিচাৰি আছোঁ, আৰু কাৰণ কি প্ৰথমবাৰ আহিছোঁ, পাৰ্কিং কেনি আছোঁতো নাজানো। গৈ আছোঁ। পাৰ্কিং ইয়াতে হ'ব চাগে, ইয়াতো আছে, আগফালেও জেগা দেখিছোঁ। ক'ত কেনেকুৱা চাই থাকোঁ। তাৰপিছত গাড়ী পাৰ্কিং কৰি এতিয়া আমি আহিলোঁ। জেগাটো চাওকচোন, কি ধুনীয়া জেগা, ইমান ধুনীয়া লাগিছে। মই এনেকুৱা জেগা আচলতে দেখিছিলোঁ আগতে, ইমান ধুনীয়া জেগা দেখা নাই। ইমান পাহাৰৰ মাজত ইমান ধুনীয়া সমান জেগা চাইছোঁ। তেওঁৰ দৰ্শন হ'ল, প্ৰথমতে সেৱা কৰি লওঁ। ওম নমঃ শিৱায়। সকলোৱে সেৱা কৰক। ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে, বা কোনোবা ইয়াত আহিছেনে, ভিডিঅ' চাই থকা মানুহেতো জনাব কমেণ্ট কৰি। মোৰ বিৰাটেই ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু এটা কথা কওঁ, যিজনা শিৱ, আৰু বহুতে ভাবে শিলৰ হয় কিবা, কিন্তু মই শুনাত এয়া বোলে গোটেই টিন পাত। আমি যি ঘৰত ব্যৱহাৰ কৰোঁ সেয়া টিন নহয়, মানে অলপ মোটা টাইপৰ টিন, বনাইছে বুলি জানো।
ভালকৈ নাজানো, তেতিয়া ওচৰত গৈ চালেহে গম পাম। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।